আজি ৰাতিপুৱাই চব্জি বেপাৰীটো আহিল, চব্জি ললো। আজি ৰাতিপুৱাই চব্জি বেপাৰীটো আহিল, চব্জি ললো। লোৱাৰ পিছতে চব্জি বেপাৰীটোৱে ক'লে, বাইদেউ পানী এগিলাচ খাওঁ, গিলাচ আছে নেকি? লোৱাৰ পাছতে চব্জি বেপাৰীটোৱে ক'লে, বাইদেউ পানী গিলাচ খাওঁ, গিলাচ আছে? মই ক'লো, হা মানুহ এজনৰ ঘৰত গিলাচ এটা নাথাকিবনে পানী খাবলৈ? মই বোলো হা গিলাচ? মানুহৰ ঘৰত আৰু গিলাচ নাথাকিবনে পানী খাবলৈ? তেখেতে কৈছে নহয়, আমি মুছলিম মানুহ যে। সি কৈছে নহয়, আমি আকৌ মুছলিম মানুহ যে। আপোনালোকৰ এক্সট্ৰা গিলাচ আছে জানো পানী খাবলৈ? আপোনালোকৰ এক্সট্ৰা গ্লাছ আছে জানো? আমি খোৱা পানী গিলাচত আপোনালোকে পানী খাব জানো? আমি খোৱা গ্লাছত আপোনালোকে পানী খাব জানো? মই কৈছোহে কথাটো এইটো নেকি? মই চোহে কথাটো এইটোহে নেকি? তাকে মই ভাবিছো আমাৰ কিয় মতভেদ। তাকে মই ভাবিছো হয়তো আমাৰ কিমান মতভেদ। কোনে কি কাৰণে কথাটো কৈছে আহক সম্পূৰ্ণ ভিডিঅ'টি চাওঁ। সিহঁতে গৰু খায়, এক্সট্ৰা গ্লাছ বহুতৰে থৈ দিয়ে, কিন্তু মই দেখিছো বহুতৰে মানে মিয়া মানুহে পানী খাবলৈ এক্সট্ৰা গ্লাছ থৈ দিয়ে। মই তাকে ভাবো, তাৰপিছত মই বোলো তই গৰু খালেও আৰু তোকতো পানী দিবই লাগিব, ৰহ মই আনিছো। তাৰপিছতে গ্লাছ এটাত পানী আনি কৰি দিলো। সি খালে, কৈছে এইটো গ্লাছ চাইড কৰি থব। বোলো হ'ব যা চাইড কৰি থওঁ, লগতে থওঁ, যি কৰো কৰিম আৰু। তাকে ভাবিছো হিন্দু মুছলিমৰ পাৰ্থক্য বনালে কোনে? পাৰ্থক্য এটাই, মুছলিমে গৰু খায়, হিন্দুৱে ছাগলী খায়, নহয়নে? সিহঁতে যেনিবা আমি খোৱা গ্লাছটোত সিহঁতে পানী খাব পাৰে, আৰু সিহঁতে খোৱা গ্লাছটোত আমি কিয় পানী খাব নোৱাৰো? সিহঁতেতো গৰু খাই বাৰু ঠিকে আছে, কিন্তু সিহঁতৰ মুখত কি গৰু মাংস লাগি থকা নাই নহয়? লাগি আছে জানো? মই পানী দিলো, দি আৰু গ্লাছটো আকৌ ধুই পখালি মোৰ গ্লাছৰ লগতেই থৈ দিলো। তাকে ভাবিছো হিন্দু মুছলিমৰ পাৰ্থক্য বনালে কোনে? আৰু মই এটা কথা ভাবি নাপাওঁ, আমাৰ এতিয়া হিন্দু ছোৱালীবোৰ কিমান মুছলিম ল'ৰালে পলাই পলাই গৈ আছে। অকল ছোৱালীয়ে নহয়, বোৱাৰীও বহুত গৈ আছে আমাৰ গাঁৱৰে। কিয় মানে? মুছলিম ল'ৰাৰ গাত এনেকুৱা কি বস্তু আছে যে হিন্দু ছোৱালীবোৰ মুছলিম ল'ৰালে একদম পলাই পলাই গৈ আছে? ছোৱালীয়ে নহয়, বোৱাৰী বিলাকো গৈ আছে, কি কাৰণে বাৰু? সিহঁতৰ গৰু খাই কাৰণে গৰম বেছি কাৰণে নেকি? হিটাৰ নে কি কয়? হিটাৰ কাৰণে আমাৰ অসমীয়া বোৱাৰী বিলাক, ছোৱালী বিলাক এই মুছলিমলৈ গৈ আছে। জনাবচোন কিয়? কি পাৰ্থক্য আছে হিন্দু মুছলিমৰ মাজত?